অৰ্চনা আৰু অৰ্চনাৰ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হেঁপাহৰ দীপাৱলী আমাৰ পাৰ হৈ গ'ল, সেয়েহে ভাবিছোঁ ভিডিঅ' এটাকে দিওঁচোন। দীপাৱলীতনো কি কৰিলোঁ। যিহেতু দীপাৱলী পোহৰৰ উৎসৱ আৰু এই উৎসৱটিত আমাৰ সকলোৰে মনবোৰ ফূৰ্তিবাজ হৈ থাকে, ভাল লাগে। আৰু দীপাৱলী বুলি ঘৰত কিবা এটা বনাবলৈ মনো যায় দিয়কচোন। সেয়েহে মই কেইটামান নাৰিকলৰ লাডু বনালোঁ। আৰু লাডুকেইটা কেনেকৈ বনালোঁ ইমানখিনি দেখুৱাবলৈ নহ'লে, জাষ্ট লাডুকেইটাৰ মই ফটো এখন ইয়াতে দি দিছোঁ। আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ। লাডুকেইটা দেখিবলৈ যিমানখিনি ধুনীয়া হৈছিলে, খাবলৈও সঁচাকৈ সিমানেই টেষ্টি হৈছিলে। এতিয়া বলকচোন দীপাৱলীতনো আমাৰ ঘৰখন কেনেকৈ সজালে চাই লওঁ। এয়া গোটেইবোৰ লাইট লগাই দিছে, চাৰিও চাইডে কেৱল ৰঙীন। সঁচাকৈ দীপাৱলী আহিলে মনটো বহুত ভাল লাগে, আনন্দৰে ভৰি পৰে। যেন পৃথিৱীৰ সকলো দুখ পাহৰি এনেকৈ সদায় সুখী হৈ থাকিব পাৰোঁ। তাকেই কামনা, এই দীপাৱলীৰ পোহৰৰ উৎসৱটিয়ে যেন সকলোলৈকেই পোহৰ ছটিয়াই আনে, সকলোৰে জীৱনবোৰ ৰঙীন কৰি দিয়ে। আৰু দীপাৱলীত মই এইবাৰ প্ৰথমবাৰৰ বাবে এটা আলপনা তৈয়াৰ কৰিছিলোঁ, আৰু ইয়াৰ লগতে কেণ্ডেল এটাও ঘৰতে তৈয়াৰ কৰিছিলোঁ। কেণ্ডেলটো কেনেকৈ তৈয়াৰ কৰিছিলোঁ ইমানখিনি মই ৰেকৰ্ড কৰি নাৰাখিলোঁ, কাৰণ দীপাৱলীৰ দিনাখন খুবেই ব্যস্ততা থকা যায়। আৰু কেৱল কেণ্ডেলডাল জ্বলাওঁতে মোক হাজবেণ্ডে ফটো একপি তুলি দিছিলে, আৰু সেই ফটোকপিয়ে মই ইয়াতে আপোনালোকৰ ওচৰত মই ফটোকপি দেখুৱালোঁ। আৰু এয়া মই ঘৰতে তৈয়াৰ কৰা কেণ্ডেলডাল। এই কেণ্ডেলডাল তৈয়াৰ কৰিবলৈ মোক প্ৰয়োজন হৈছিলে এটা গ্লাছ। মই লৈছিলোঁ প্লাষ্টিক গিলাচ এটা। আপোনালোকে ইচ্ছা কৰিলে আইনাৰ গ্লাছ এটাও ল'ব পাৰে। মই প্ৰথম দিনাখন আইনাৰ গ্লাছ এটাত এই কেণ্ডেলডাল বনাইছিলোঁ, আৰু নেক্সট দিনাখন মই প্লাষ্টিক গ্লাছ এটা লৈছোঁ। আৰু এই কেণ্ডেলডাল বনাবলৈ আমাক প্ৰয়োজন হ'ব যিকোনো গ্লাছ এটা, তাৰপিছত অকণমান পানী, অকণমান মিঠাতেল, আৰু অকণমান কপাহ, আৰু পাৰিলে কেইবামান ফুল বা প্লাষ্টিক যিকোনো ফুলো হ'ব পাৰে, বা অৰিজিনেল ফুলো হ'ব পাৰে, বা আপোনালোকৰ ওচৰত যদি ফেব্ৰিক কালাৰ আছে সেনেকুৱা ফেব্ৰিক কালাৰো হ'ব পাৰে। কেতিয়াবা মই আপোনালোকৰ ওচৰত এই কেণ্ডেলৰ ভিডিঅ'টো দাঙি ধৰিম। এতিয়া বলকচোন দীপাৱলীৰ দিনাখন হাজবেণ্ডৰ লগতনো কেনেকৈ ফটো উঠিলোঁ, আৰু তেওঁ মোক ফটো উঠাম বুলি কৈ ভিডিঅ' বনাই দিলে। আৰু এয়া দেখিছেনে। আৰু এয়া মই বনোৱা হোমমেড কেণ্ডেলডাল লৈ মই একপি ফটো মাৰিছিলোঁ। আৰু এয়া মোৰ পিছফালে আলপনাটি, আৰু এয়া মই অকণমানিজনীক লৈ তোলা ফটো, আৰু এয়া হাজবেণ্ডৰ লগত তোলা ফটো, আৰু এয়া অকলে চেলফি মাৰিবলৈ গৈছিলোঁ। আৰু এয়া আমি ফুলজাৰি জ্বলাইছিলোঁ।
আশা কৰিলোঁ মোৰ আজিৰ এই দীপাৱলীৰ ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো পাৰে শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটি দবাই দিব, যাতে আহিবলগীয়া সকলো ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পায়। আৰু পুনৰবাৰ দীপাৱলীৰ বহুত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।